ভিজাই পিনি এটা মোনাক টুকি থৈছে তাৰপিছত আমি খুন্দিব যাম দেখা কি হ'ব ইয়াৰ পৰা পিঠা হ'ব আঙুলি পিঠা হেল্ল' আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ কাৰণ কালি কৰা নহ'ল আৰু আজি আমি যাম পিঠা খুন্দিবৰ কাৰণে মায়ে তিল ভিজাই থৈছে আৰু অলপ ৰ'দত শুকোৱাৰ পিছত সেইখিনি খুন্দিব আৰু দেখাই দিম আপোনালোকক কি কি কৰোঁ চাই পিঠা খুন্দা নহ'লেই ঘৰত নাছিলোঁ মই কেনেকৈ খুন্দে কেনেকৈ ফুৰে মায়ে দেখাই দিম আপোনালোকক খাই দিয়া লগ পাম আকৌ বাইক দিছা ঠিক আছে দেখাই দিম সকলো চাই থাকিব ভিডিঅ'টো হেল্ল' এইমাত্ৰ গা ধুলোঁ আৰু গা ধুয়ে পিন্ধি লৈছোঁ শাৰী এখন এটা কাৰণেই শাৰীখন পিন্ধিছোঁ আই ঘৰত গ'লে আই যিহে গালি দিব সেইটো কাৰণে শাৰী এখন পিন্ধি লৈছোঁ কুৰ্তা পিন্ধি গ'লে আই বেয়া পায় আৰু এতিয়া যাম আই ঘৰত এতিয়া ক'ত যাম দেখা আমি আই ঘৰত যাম আমি পিঠা খুন্দিব আৰু কেনেকৈ পিঠা খুন্দো চাই থাকিবচোন এনেই যাম এইটো আপোনালোকক নেদেখাওঁ কাৰণ সেইদিনাখনি আইতাৰ ঘৰত যাওঁতে এইফালে বাৰীৰ ৰাস্তাটো আপোনালোকক দেখাইছোঁ আৰু আই ঘৰত পাই পিঠা খুন্দোতে সেইখিনি অলপ উঠাব চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু মই ভাবিছোঁ আজি আপোনালোকে মোৰ ভ্লগটো চাই ভাল পাব এটা কাৰণেই কাৰণ আজিকালিতো ঢেঁকীত খুন্দা পৰম্পৰাটো নায়েই সকলো কাৰেণ্টতে হৈয়ে যায় আৰু আমিওতো সেনেকৈয়ে পিঠা খুন্দো আৰু আজি আমি ঢেঁকীত পিঠা খুন্দিম চাই থাকিব ভ্লগটো এয়া আই ঘৰত পাই গ'লোঁ আই ভাত খালি নাই নাপা কেলে নাখায় ইমান দে খামহে আকৌ এতিয়া খাবিয়ে আমি আহিলোৱে পিঠা খুন্দিবলৈ এই বা বৰ ধুনীয়াজনী হৈ আছে দেই বৰ ধুনীয়াজনী লাগিছে দেই হয়নে অঁ ধুনীয়াজনী লাগে খুবটো লোৱা নাই একো কৰা নাই ধুনীয়াজনী লাগি আছে আকৌ এতিয়া পিঠা খুন্দিব আহিছোঁ আমি তই ভাত খাই লগে আৰু এইটো আমাৰ আই পাকঘৰ আৰু এইফালে আছে ঢেঁকী আহকচোন চাওঁ এয়া এইফালে এইটো ঢেঁকী এতিয়া চাফা কৰিব লাগিব চাফা কৰি আমি ইয়াতে পিঠা খুন্দিম চাই থাকিব ভিডিঅ'টো আপোনালোকক দেখাই থাকিম সকলো মাৰ গালি খাই খাই হ'লেও ভিডিঅ' অলপ অলপ কৰি আছোঁ মাজে মাজে আপোনালোকক দেখাবৰ কাৰণে এয়া মায়ে ঢেঁকী দি আছে আৰু মোক গালিও পাৰি আছে দেই এয়া মই চালি আছোঁ আৰু যিমানখিনি পাৰোঁ দেখাই আছোঁ মাজে মাজে চাই থাকিব এতিয়া ভাজিব লৈছোঁ নাৰিকল আৰু প্ৰথমে কেৰাহীখন অলপ গৰম হ'ব দিছোঁ তাৰপৰা নাৰিকল দিম এয়া নাৰিকলখিনি অলপ ভাজি ল'ম আৰু ইয়াতে চেনি দিম আৰু আপোনালোকে গুড়ো দিব পাৰে আৰু মই চেনি অলপ দি ভাজি থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া চেনি দিছোঁ আৰু আপোনালোকে গুড় দিব পাৰে গুড়েদি পুৰিলে বেছি ভাল লাগে আৰু আমি চেনি দিয়ে পুৰোঁ চেনি দিও ভাল লাগে আৰু ৰঙচুৱা হোৱালৈকে ভাজি থাকিম চাই থাকিব ভিডিঅ'টো এয়া নাৰিকলখিনি ৰঙচুৱা হ'ল আৰু মই এতিয়া ৰাখি দিম ঠাণ্ডা হ'ব লাগিব আৰু ঠাণ্ডা হোৱাৰ পিছতে পিঠা পুৰিম চাই থাকিব আপোনালোকে এয়া পিঠা বনাই আছোঁ আৰু পাৰিছোনে বাৰু ক'বচোন আপোনালোকে এয়া নাৰিকল পিঠা
পিঠা অলপ পুৰিলোঁ আৰু অলপমান আপোনালোককো দেখালোঁ, কাৰণ ভালকৈ দেখাব নোৱাৰি, কাৰণ পুৰি থাকোঁতে অসুবিধা হয়। আৰু মায়ে এতিয়া পুৰি আছে। আৰু আজি ভ্লগটো ইমানতে সামৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব ভ্লগটো। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।